আজি মই আপোনালোকক তল পেট কমোৱা কেইটামান বিৰাট ইফেক্টিভ এক্সাৰসাইজ কম যিকেইটা কৰিলে আপোনালোকৰ তল পেটৰ চৰ্বি খুব সোনকালে নোহোৱা হৈ যাব। ফাৰ্ষ্ট এক্সাৰসাইজটো হ'ল লেগ ৰেইজ। ভৰিখন আপ ডাউন মুভমেণ্ট কৰিব। ভৰিখন পাৰিলে ষ্ট্ৰেট উঠাব চেষ্টা কৰিব। যদি অলপ বেণ্ড হয় তেতিয়াও কথা নাই। এক্সাৰসাইজটো 10 টাইমছ কৰিব। 1 2 3 4 5 6 7 8 9 10 সেকেন্ড এক্সারসাইজটো হল ফ্লাটার কিক্স। ভৰিখনেৰে এইটো মুভমেন্ট কৰিব। এইটো 10 টাইম কৰিব। 1 2 3 4 5 6 7 8 9 10 থাৰ্ড এক্সাৰসাইজটো হল 4 টাইম এফ। এক্সাৰসাইজটো 4টা মুভমেন্টত কমপ্লিট হয় আৰু এক্সাৰসাইজটো কৰা কমপ্লিট সাৰ্কেলটো ভৰিখন যাতে মাটিত নথয়। ঠিক আছে? 1 1 1 1 এইটো 1 টাইম হল। 2 2 2 2 3 3 3 3 4 4 4 4 5 5 5 5 6 6 6 6 7 7 7 7 8 8 8 8 9 9 9 9 10 10 10 10 फोर्थ एक्सरसाइज तो हल रिवर्स क्रंच। एक्सरसाइज तो करते भरिখন আগুৱাই আনিব আৰু হাত দুখনেৰে নিটো হাত কৰিব। 1 2 3 4 5 6 7 8 9 10 ফিফথ এক্সাৰসাইজ তো হল ভি আপ ক্ৰাঞ্চ। হাত দুখনেৰে আপাৰ বডিটো ওপৰ কৰি ৰাখিব। দেন ভৰিখন ভি শেপত ক্ৰাঞ্চ কৰিব। 1 2 3 4 5 6 7 8 9 10 লোৱাৰ এপছ বা তল পেটৰ কাৰণে এইকেইটা এক্সাৰসাইজ যদি ৰেগুলাৰলি কৰি যায় আপোনালোকৰ তল পেট খুব সোনকালে স্লিম হৈ যাব। ভিডিঅ'টো চাই যদি ভাল লাগিল থাম্বছ আপ বটনটো ক্লিক কৰি দিব আৰু ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে দেখা পাই থাকে। থেংক ইউ।